হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা শ্বুটিঙত আহিছোঁ আৰু দেখিছেনে শ্বুটিঙৰ য'ত লোকেশ্যন তাতে বাহিৰটোৱে ইমান ধুনীয়া দেখিছেনে। গোটেই বাহিৰৰ পৰিৱেশটো তলতে গ্ৰাউণ্ড ফ্ল'ৰত এইটো গোঁসাই ঘৰ, ইমান ধুনীয়াকৈ গোঁসাই ঘৰটো ৰাখিছে আৰু দেখি ভাল লাগিছিলে মনটো ৰাতিপুৱাই। আৰু ইমান ধুনীয়া বাহিৰৰ পৰিৱেশটো দেখিছেনে। এইটো মানে আগফালৰ চোতাল এখন আৰু তাতে ডাইনিঙো আছে, চাহ তাহ খাবলৈ জেগা আছে আৰু গোঁসাই ঘৰ আছে আৰু কি ধুনীয়া ৰ'দ পৰি আছে। খুব ধুনীয়াকৈ বনাইছে মানে যোনে বনাইছে আৰু খুব ধুনীয়াকৈ বনাইছে ঘৰখন। আৰু দেখিছেনে ফুলবোৰ ইমান ধুনীয়াকৈ ৰাখিছে, গোটেই মানি প্লেণ্ট, তাৰপৰা এৰিকা পাম, গোটেইবোৰ আৰু এইটো হৰিণা কাঠৰ হৰিণ এটা ৰাখিছে মানে গাৰ্ডেনিংখনৰ ওচৰতে। আৰু এইবোৰ দেখিছেনে পূৰা ফেঞ্চিং কৰি দিছে লতাবোৰ বগাবলৈ, ইমান ধুনীয়া। আৰু মই যিহেতু ফুল ভাল পাওঁ, মই পাগল হৈ গৈছোঁ ফুলবোৰ দেখি। আৰু এইখন ঘৰত কেইবাবাৰো গৈছোঁ শ্বুটিং কৰিবলৈ, ভিডিঅ' কৰা নাই আগতে, এইবাৰেই কৰিছোঁ। এয়া এণ্ট্ৰেঞ্চটোত এইটো একুৰিয়ামত ইমান ধুনীয়াকৈ মাছকেইটা ৰাখিছে, ডাঙৰ ডাঙৰ মাছ। আৰু এয়া মানি প্লেণ্ট, তাৰপিছত এইটো গণেশ বাবাৰ মূৰ্তি ৰাখিছে ঘৰৰ দুৱাৰ সন্মুখতে। এয়া ইমান ধুনীয়া মানে কি মানে কেনিও মানে চালে মনটো মানে বেয়া নলগা, মানে ইমান ধুনীয়াকৈ ৰাখিছে মানে। আৰু ঘৰৰ ভিতৰটোতো ক'বই নালাগে আৰু ৰাজকীয় এটা পৰিৱেশ, তাতে যে শ্বুটিং কৰিবও দিছে, ইমান ভাল প্ৰপাৰ্টিবোৰো আছে। গতিকে সেয়া ইমান যে ধুনীয়াকৈ ৰখা মানুহবোৰ আছে, ধনী মানুহবোৰ আছে, দেখিলে আমাৰে ভাল লাগে। আৰু গতিকে মই ধুনীয়াকৈ থোৱা দেখিলে এনেও ভাল পাওঁ। মই দুখীয়া যদিও ধুনীয়াকৈ থোৱা দেখিলে ভাল পাওঁ, থ'বলৈ চেষ্টা কৰোঁ। কিন্তু ইমান যে ধনী মানুহ ইমান ধুনীয়াকৈ ৰাখিছে ঘৰ চৰ। একচুৱেলি সেয়া ভগৱানে যাক দিয়ে চব দিয়ে, তেনেকুৱা কথা। আমি আৰু চাই আনন্দ লওঁ আৰু সেইটোৱে আৰু কথাটো। আৰু গতিকে আমিতো নোৱাৰোঁগৈ আৰু ইমানখিনি কৰিব, যিহেতু আমি যিমানটো পাইছোঁ সিমানতেই হেপী, ভগৱানে যিমান দিছে। আৰু এয়া দেখিলে মই কাক মেকআপ দি আছোঁ, এয়া বেছ কৰি আছোঁ এতিয়ালৈকে, কিন্তু আপোনালোকে গম পাব আৰু দেই। এয়া হৈছে চাওকচোন বাৰু কোন অসমৰ জীয়ৰী, কিন্তু অসমৰ জীয়ৰী আৰু থাকে মুম্বাইত। আৰু এয়া মই দেখুৱাই দিলোঁ, চাই থাকক কোন গম পাইছে। এয়া হৈছে পৰিণীতা বৰঠাকুৰ, চবেই চিনি পায়, আমাৰ আছামিজ ইণ্ডাষ্ট্ৰিৰ এক্ট্ৰেছ আৰু চিৰিয়েল ZTV ষ্টাৰ প্লাছৰ তেওঁ এক্ট্ৰেছ, চবেই জানে। তেওঁ চিৰিয়েল চায়েই থাকে, আমিও চাওঁ, আৰু সৰুতে চাইছিলোঁ চিনেমা তেওঁৰ। গতিকে খুব ধুনীয়া, খুব ভাল লাগিলে লগ পাই, বিৰাট ভাল লগা মানুহ এগৰাকী, মানে খুব ধুনীয়া, খুব মৰম কৰিছে মোক। প্ৰথমবাৰ লগ পাইছোঁ, বিৰাট ভাল লাগিছে। আৰু মেকআপো ভাল পাইছোঁ বুলি কৈছে, সেইকাৰণে ভাল লাগিছে। গতিকে দেখাই দিলোঁ অলপকৈ, সেইটো মানে মেকআপ হোৱাৰ পিছত, কিন্তু এইটো মই ভিডিঅ' আকৌ লগাই দিলোঁ। গতিকে চাওক সম্পূৰ্ণ গেটআপটো। গতিকে ইমান টাইম কাৰ মেকআপ কৰি আছোঁ, কাৰ শ্বুটিঙত গৈছোঁ গম পোৱা নাই কাৰণে দেখাই দিলোঁ মাজতে। গতিকে আৰু ফাইনেলি হৈ গ'ল, দেখিছেনে একদম সম্পূৰ্ণ টিপিকেল গাঁৱৰ এজনী বোৱাৰী বনাইছোঁ, মানে ৰাতিপুৱা গা চা ধুই অহাৰ এটা পৰিৱেশৰ আছিলে কনচেপ্টটো। মূৰত গামোচা চামোচা মাৰি মন্দিৰত সোমাই, তেনেকুৱা আৰু বস্তুটো। গতিকে শ্বট দিবলৈ আৰম্ভ কৰিছে চব। আমি গৈ তাত সাজিছোঁ, এইটো অসীম বৈশ্যদাই কোৰিঅ'গ্ৰাফি কৰিছে, মই মেকআপ কৰিছোঁ। ৰবিদাও আছে, ৰবিদাৰ ভিডিঅ'টো ল'বলৈ নহ'ল, যিহেতু মই অকণমান সোনকালে গুচি আহিছিলোঁ বেলেগ এজনক থৈ পেলাই। গতিকে এয়া নাৰিকল ভাঙি মুহূৰ্ত কৰিবলৈ লৈছে, বিৰাট ধুনীয়া। গানটো খুব ধুনীয়া। গতিকে গানটো মই সম্পূৰ্ণকৈ তাত মেকআপ কৰিবলৈ নাই পোৱা, গতিকে মোৰ বেলেগ কাম আছিল কাৰণে মই গুচি আহিছোঁ আধাত। এতিয়া 2 দিনৰ গান আছিলে, গতিকে এদিনেই কৰিব পাৰিছোঁ মই। এয়া শ্বট দিছে, মোৰ মানে বেয়াই লাগিছে আৰু গানটো কৰিবলৈ নাপায় সম্পূৰ্ণকৈ। এয়া দেখিছে পৰিণীতা বাক কেনেকুৱা লাগিছে, সম্পূৰ্ণ অসমীয়া গেটআপ। আৰু তেওঁ যিহেতু অসমৰে ছোৱালী, আৰু অসমীয়া গেটআপত এনেও ভাল লাগে। আৰু এইটো লুকত মানে বিৰাট ভাল লাগে আৰু দেখি। এয়া কেনেকুৱা লাগিছে বাৰু জনাব দেই। থেংক ইউ।